चिरां जिल्लानि दालिगाव पुलिस थानानि सिङाव थानाय साफागुरि गेजेर इंराजि फरायसालिनि गेलेग्रा फोथाराव साननैनि हाबाफारिजों गिबि खेब बडलेण्ड फेन्साक सिलट बादायलायनाय 2021-22 नि चिरां जिल्ला फेन्साक आफादनि बानजायनायाव खुंफुंनाय बे हाबाफारियाव बिटिसिनि कक्राझार, चिरां, बाक्सा, उदालगुरिनि अनगायैबो बरपेटा आरो गवालपारा जिल्लानि गासै सा 150 निबो बांसिन गेलेगिरिफोरा बाहागो लायो। जोबथा साननि हाबाफारियाव दुलाराय आसाम ट्राइबेल संघनि आफादगिरि सुकुमार बसुमतारिया माननि आलासि महरै बाहागो लानानै गेलेगिरिफोरखौ थुलुंगाखां होयो। दुलाराय आसाम फेन्साक सिलट आफादनि गाहाय नेहाथारि लक्षजित दलेया मिथिहोनाय बायदिब्ला आथिखालाव माहारियारि आरो माहारि गेजेरारि थाखोसिम गनायथि मोननाय फेन्साक सिलट गेलेमुआ मुंदांखा जानो हादों। आसामनि माखासे गेलेगिरिफोरा माहारियारि थाखोआव गेलेनायनि खाबु मोननो हादों। बिटिसिनि फेन्साक सिलट आफादनि दैदेनगिरि अर्जुन दैमारिया बिटिसिआव गिबि खेबनि थाखाय खुंफुंनाय बे बादायलायनायाव 3 बोसोर बैसोनिफ्राय 25 बोसोर बैसोसिमनि हौवासा हिन्जावसा गेलेगिरिफोरा बाहागो लादोंमोन। माहारियारि गनायथि मोननो हानाय बे गेलेमुखौ बिटिसिआव गिबि खेबनि थाखाय खुंफुंजानायाव बिथाङा गोजोननाय फोरमायो। আজি আমি খুব আনন্দ হয়েছো আমার প্রথম ফার্স্ট বডোল্যান্ড পেন্সিল সিলাই এসোসিয়েশন আমি প্রথমবারের কারণে চিরাং ডিস্ট্রিক্টত খেলাটো অনুষ্ঠিত কৰিছোঁ আৰু সেইটো খুব মানে ভাল এটা গেম আমাৰ নেশনেল গেম হয়। এইটো আমাৰ বডোল্যাণ্ডৰ কাৰণে আমি প্ৰথমবাৰনে আনিছোঁ। 4টা ডিস্ট্ৰিক্ট হয় আমি খেলখন পাতিছোঁ আৰু আশা কৰিছোঁ এই পেন্সিল সিলাইৰ প্ৰথমৰ কাৰণে যেটো পাতিছোঁ সমূহ মানে বডোল্যাণ্ডতে বিটিচিতে মানে প্ৰচাৰ কৰিব এইখিনি আশা কৰিছোঁ। কি কয় হয় আমাৰ উদালগুৰিৰ পৰা আহিছে, বাক্সা, চিৰাং, কোকৰাঝাৰ, আপোনাৰ গোৱালপাৰাৰ পৰাও আহিছে, আপোনাৰ আকৌ বৰপেটাৰ পৰাও আহিছে। ভাল লাগিছে গেমখন চাই, খুব ধুনীয়া সুন্দৰ গেম চাব পাৰিব আপোনালোকে। আমি 2 দিন কাৰ্যসূচী লৈছোঁ, 4 আৰু 5 আজি আমাৰ শেষ কাৰ্যসূচী। আজি ফাইনেল গেম চলি আছে, আমাৰ গেমখন চলি আছে। টোটেল পাৰ্টিচিপেট আমাৰ 150ৰ ওপৰত আহিছে। আপোনাৰ আপ টু 3 ইয়াৰ্ছৰ পৰা ধৰি আপ টু 20 ইয়াৰ্ছ 25 ইয়াৰ্ছলৈকে আমি গেমখন পাতিছোঁ। খুব ধুনীয়া হৈছে। বডোল্যান্ড পেন্সাক সিলাইট এছ'চিয়েশ্যন 2019 গঠন কৰা হৈছিলে আৰু গঠন কৰা হৈছিলে যদিও আমাৰ যিকেইটা আমাৰ কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু আপোনাৰ ওদালগুৰি জিলা কেইখনত আমি প্ৰথমতে এইটো 2019 চনত গঠন কৰিছিলোঁ যদিও আপোনাৰ সিমান এটা শক্তিশালী ৰূপত ফৰ্ম হোৱা নাছিলে। তাৰপিছত আমি 2020 চনৰ মাৰ্চ মাহত আমি গুৱাহাটী প্ৰেছ ক্লাবতে এক ভালদৰে গঠন কৰিছিলোঁ আৰু তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে এটা ভালদৰে এই 4খন বা ওচৰ পাজৰ যিখিনি জিলা আছে, জিলাখিনিত থকা আমাৰ যিসকল খেলুৱৈ আছে পেন্সাক সিলাইট খেলুৱৈসকলক লৈ পেলাই এটা আমি বড়োলেণ্ড পেন্সাক সিলাইট চেম্পিয়নশ্বিপ এটা পাতোঁ বুলি। আৰু এইটো ঠিক বড়োলেণ্ড বুলিয়ে নহয়, আমি যেনেকৈ বড়োলেণ্ড এটা আমি এছ'চিয়েশ্যন গঠন কৰিছোঁ তেনেকৈ আমাৰ যিমানখিনি আমাৰ অট'নমাছ কাউন্সিল আছে, যেনে মিচিং অট'নমাছ কাউন্সিল আছে, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, ৰাভা আছে, দেউৰী আছে, ঠেঙাল কছাৰী আছে, এই গোটেইকেইটা জনগোষ্ঠী আমাৰ অট'নমাছ কাউন্সিলসমূহত আমি একোটা এছ'চিয়েশ্যন গঠন কৰাৰ কথা আমি ইতিমধ্যে আমি এইখিনি প্ৰস্তাৱ হাতত লৈছোঁ আৰু ইয়াৰ কাৰণে আমি কামো কৰি গৈছোঁ। তেতিয়া কি হয়, আমাৰ গাঁৱে ভূঞে থকা ভিতৰুৱা অঞ্চলসমূহত থকা যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি আমি তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিম আৰু সেই প্ৰতিভাসমূহ আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰিব পাৰিম। গতিকে সেইটো এটা আমাৰ ফাৰ্ষ্ট বড়োলেণ্ড পেন্সাক সিলাইট চেম্পিয়নশ্বিপ আমি পতা হৈছে, সেই তাৰে এটা অংশ হিচাপে এতিয়া আজি ফাৰ্ষ্ট আমাৰ খেলখন উদ্বোধন ইতিমধ্যে হৈ গৈছে আৰু ভালদৰে হৈছে। 150-160 ভিতৰত ল'ৰা ছোৱালী ইয়াত ৰেজিষ্টাৰ কৰিছে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন এতিয়াও চলি আছে। আৰু পেন্সাক সিলাইট বুলি ক'বলৈ গ'লে এটা সমৰ কলা, যিটো সমৰ কলা আপোনাৰ পৃথিৱীত এতিয়া বিশ্বত খুব দ্ৰুতগতিত বিকাশ লাভ কৰিছে। আপোনাৰ ভালেকেইটা ৰিকগনাইজ গেমছত অন্তৰ্ভুক্ত এছিয়ান গেমছৰ কাৰণে ল'ৰা ছোৱালী অসমৰ পৰা 3জনকৈ কোৱালিফাই হৈছিলে। লাষ্ট যেটো এছিয়ান গেমছ আছিলে ইণ্ডোনেছিয়াত হৈছিলে জাকাৰ্টাত 2018 চনত।
আৰু আমি মূল আমাৰ লক্ষ্যটো হৈছে এতিয়া 2032 ইণ্ডোনেছিয়াতে আপোনাৰ হেৰি হ'ব অলিম্পিক হ'ব বুলি ইতিমধ্যে যোজা চলিছে আৰু আমাৰ পেঞ্চাকচিলাত যাতে সেই অলিম্পিকত অসমৰ বহুতখিনি খেলুৱৈ তাত অংশগ্ৰহণ কৰিব পাৰে আৰু অসমৰ লগতে গোটেই দেশকে যাতে প্ৰতিবাদ কৰিব পাৰে বিশ্বত পেঞ্চাকচিলাত এই খেলৰ মাধ্যমেৰে আমি সেইটোৰ কাৰণে আমি যিমান পাৰিম প্ৰতিভাসমূহ আমি চিনাক্ত কৰিছোঁ তেওঁলোকক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিছোঁ